কেৰাহীটো গৰম হোৱাত তাতে মই মিঠাতেল দি লৈছোঁ। তেলখিনি গৰম হোৱাত তাতে মই পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি ভালকৈ ভাজা হোৱাৰ পিছত তাতে মই 2টা কেঁচা জলকীয়া দি লৈছোঁ আৰু লগতে কাটি ৰখা বিলাহীখিনিও দি দিছোঁ। এতিয়া বিলাহীখিনি ভালদৰে ভাজি ল'ম যাতে বিলাহীৰ কেঁচা গোন্ধটো নোহোৱা হয়। বিলাহীখিনি ভালদৰে ভজা হোৱাৰ পিছত তাতে মই কণী 2টা দি দিছোঁ। আকৌ এতিয়া বিলাহী আৰু কণীখিনি মই ভালদৰে ভাজি ল'ম। বিলাহী আৰু কণীখিনি ভালদৰে ভাজি হোৱাৰ পিছত তাতে মই সোৱাদ অনুসৰি হালধি, নিমখ দি লৈছোঁ। তাৰপিছত অলপ সময় ভালদৰে ভাজিলোঁ। ভাজাৰ পিছত এয়া আমাৰ এতিয়া বিলাহী আৰু কণীৰ ৰেডি হৈ গৈছে খাবলৈ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।